হেল্ল' ফ্ৰেণ্ড, কি মজা অসমীয়া ইউটিউব চেনেলটো আপোনাক স্বাগতম। কৰিশ্মাৰ নাগাৰা নাম বুলি ক'লেই এতিয়া হাজাৰ হাজাৰ দৰ্শক সকলোকে লাগে পে পে পে। বিতৰ্কৰ পিছত এতিয়া যেন কৰিশ্মাৰ জনপ্ৰিয়তা অধিক বৃদ্ধি পাইছে। এই বহাগ মাহটোতে প্ৰায় প্ৰতিটো দিনতে বুকিং কৰিশ্মাৰ নাগাৰা নামৰ দলটো। কৰিশ্মাৰ নাম বুলি ক'লে এতিয়া ভিৰ কৰে হাজাৰ হাজাৰ দৰ্শকে। কৰিশ্মা নাথ বুলি ক'লে হয়তো চিনি নোপোৱা লোক খুব কমেই ওলাব। নাগাৰা নামৰ জৰিয়তে ভাইৰেল হৈ পৰিছিল কৰিশ্মা নাথ। এটি ভিডিঅ' ক্লিপ ভাইৰেল হৈ পৰাৰ পিছতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল কৰিশ্মা। কৰিশ্মা নাগাৰা নাম বিকৃত কৰা বুলি উঠিছিল অভিযোগ, সৃষ্টি হৈছিল বিতৰ্ক। বিভিন্নজনে কৰিশ্মাক সমালোচনা কৰাৰ লগতে একাংশই কৰিশ্মাৰ পক্ষ লোৱাও দেখা গৈছিল। মঙলদৈ চিপাঝাৰৰ ছোৱালী তাই। কিন্তু বিতৰ্কৰ পিছত এতিয়া যেন কৰিশ্মাৰ জনপ্ৰিয়তা অধিক বৃদ্ধি পাইছে। এই মাহটোতো প্ৰায় প্ৰতিটো দিনতে বুকিং কৰিশ্মাৰ নাগাৰা নামৰ দলটো। কৰিশ্মাৰ নাম বুলি ক'লে এতিয়া ভিৰ কৰে হাজাৰ হাজাৰ দৰ্শক। ভাইৰেল হৈ পৰাৰ পিছত এতিয়া কৰিশ্মাৰ নাম প্ৰদৰ্শন কৰা প্ৰতিখন অনুষ্ঠানতে দেখা গৈছে দৰ্শকৰ বিপুল সমাগম। যোৱা নিশা পলাশবাৰী ২ নং জিয়াকুৰিত নাম পৰিৱেশন কৰে কৰিশ্মাই। জিয়াকুৰৰ মা কালী লক্ষ্মী পূজা উপলক্ষে আমন্ত্ৰণ জনোৱা হৈছিল কৰিশ্মা নাথক। কৰিশ্মাৰ নাগাৰা নাম চাবলৈ হাজাৰ হাজাৰ দৰ্শকৰ ভিৰ দেখা গ'ল। ছ'চিয়েল মিডিয়াযোগে জনপ্ৰিয় হৈ পৰা কৰিশ্মাৰ নাম উপভোগ কৰি আপ্লুত হৈ পৰে দৰ্শকসকল। বিতৰ্কৰ পিছত ইখনৰ পিছত সিখন পূজা সভা মহোৎসৱত কৰিশ্মা নাথৰ নাগাৰা নাম অব্যাহত। বিতৰ্কৰ পিছত ইখনৰ পিছত সিখন পূজা সভা মহোৎসৱত কৰিশ্মা নাথৰ নাগাৰা নাম অব্যাহত। নলবাৰীৰ বৰকুৰিহাৰ গংগাপুখুৰীৰ বাসন্তী পূজাত কৰিশ্মা নাথৰ অনুষ্ঠানত সহস্ৰাধিক লোকৰ সমাগম। পে পে নাগাৰা নাম চাবলৈ ওলাই আহিল সকলো। বিতৰ্কৰ কৰিশ্মা নাথ যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। নিজৰ অংগী ভংগীমাৰে নাগাৰা নাম প্ৰসংগ কৰি জনপ্ৰিয় হৈ পৰিছে কৰিশ্মা নাথ। নিতৌ ইজনৰ পিছত সিজন নাগাৰা শিল্পীৰ সমালোচনাৰ সন্মুখীন হোৱা কৰিশ্মাই নিজৰ কৰ্মত যেন থমকি ৰোৱা নাই। বিতৰ্কই আৰু অধিক জনপ্ৰিয় কৰি তোলা কৰিশ্মা নাথৰ নাগাৰা নাম মানে এতিয়া জনসমুদ্ৰ। য'তেই কৰিশ্মাৰ অনুষ্ঠান হয় তাতে ৰাইজৰ সোঁত বোৱা পৰিলক্ষিত হয়। কৰিশ্মা নাথৰ নাগাৰা নামত দেহৰ অংগীমা ভংগীমাত দৰ্শকৰ বিপুল উৎসাহ পৰিলক্ষিত হয়। বিতৰ্কই অধিক জনপ্ৰিয় কৰা কৰিশ্মা নাথৰ নাগাৰা নাম ওচৰৰ পৰা চাবলৈ ৰাইজৰ সঁহাৰিয়ে প্ৰমাণ কৰে যে বিতৰ্কক আওকাণ কৰি কৰিশ্মাই চলাই গৈছে নিজৰ কৰ্ম। উল্লেখযোগ্য যে যুৱ শিল্পীগৰাকীৰ নাম ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত সদ্য অসম নাগাৰা নাম সংঘকে আদি কৰি বিভিন্ন নাগাৰা সমাজৰ লগত জড়িত লোকৰ সমালোচনাৰ সন্মুখীন হৈছিল কৰিশ্মা নাথ। নাগাৰা নাম সংঘই আনকি একাষৰীয়া ঘোষণা কৰিছিল এইগৰাকী শিল্পীক। নাগাৰা শিল্পীসকলক তীক্ষ্ণ বাক্যেৰে ঠাট্টা কৰাৰো অভিযোগ আহিছিল কৰিশ্মা নাথৰ বিৰুদ্ধে। ইয়াৰ পিছতো যেন থমকি ৰোৱা নাই কৰিশ্মাই। কৰিশ্মা নাথৰ নিজৰ স্থিতিত অটল থাকি ইখনৰ পিছত সিখন কাৰ্যসূচী চলাই গৈছে নিজৰ নাগাৰা নাম পৰিৱেশন। শেষত মোৰ